স্বাগতম জনাইছোঁ। আজি আমি কুমাৰ ভৱেশ দাৰ এটি নতুন গানৰ শ্বুটিঙত আহিছোঁ, চাই থাকক। আজি ধুনীয়া লাগিছে দেখোন চানমি। ক্যারেক্টারটা কি জানেন জয়ন্ত দাদে গানটো আমি মানে দিয়া কিন্তু গানটো এটা ফোক গান হয় আৰু শুনিতো গম পাইছে কিন্তু এই যিখিনি বেদ তক মই হুলত দিম বেতি এইখিনি অভিনয়টো কি করব তুমি ক'ত দেখাই নাই লাইভ বুঝছা আছে দে আজি মোৰ নতুন এটা গান আহি আছে আপোনালোকৰ মাজলৈ ওজাপালি আৰু দেখিছে গোটেই আমি একেলগে এটা মানে আমি ৰেডি হৈছোঁ আৰু ভগৱানৰ ওচৰত এটা আশীৰ্বাদ বিচাৰিছোঁ গতিকে চাকি জ্বলাই আছে আমাৰ মৰমৰ হাবি বাই বুলি কওঁ আমি এইটো হাবি বাই জয় কৃষ্ণ বুলি হৰি বোলা গোপাল পিতাৰ চৰণ চিন্তি হৰি বোলা গৃহস্থ আৰু সেৱকৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি গতিকে আমাৰ শ্বুটিং এতিয়া আৰম্ভ হ'ব আৰু মৰম মাইনা মোৰ দাদা জয়ন্ত কলিতা ইফালে বা অঞ্জনা বা জেউতি বা এইটো আমাৰ হাবি বা বুলি কওঁ কিন্তু এনেই আমি মৰমতে বা বুলি কওঁ আচলতে আমাৰ আইতা পেহী হয় এইটোৱে গতিকে আমি এতিয়া আৰম্ভ কৰিম আমাৰ শ্বুটিং থেংক ইউ আৰু ৰবাখন দেখাই দিয়া অকণমান ঠিক আছে আৰু আশা কৰিছোঁ এই গীতটি যাতে আপোনালোকে আঁকোৱালি লয় অলপ বেলেগ কনচেপ্টৰ হয় কাৰণ ওজাপালি এইবিলাক বস্তু হেৰাই গ'ল আজিকালি গতিকে এইবিলাক আমি ৰাখিব লাগিব আৰু অসমবাসীলৈ মই আজি কাতি বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে ভালে থাকক আৰু এইটোৱে হ'ল এইটোৱে গতিকে আমাৰ আৰম্ভ হ'ব এতিয়া শ্বুটিং থেংক ইউ Tiri Nalage Muk, boro upogoti আপুনি কিন্তু ধৰিব লাগিব তাৰমানে ভৱেশ দাই এৰাৰ পিছতে কিন্তু আপুনি ধৰিব লাগিব আৰু গাইছে নহয় গাইছে দাদাই গাইছে ইয়ে গাইছে গতিকে জেগাটো গম পাব লাগে এনজয় কৰা তাৰ মুভমেণ্টটো খালি ৰাখিব ভাল লাগিব Tiri Nalage Muk, boro upogoti আজি ৰাতি কাৰ ঘৰে পৰি আছো মই Tiri Nalage Muk, boro upogoti আজি ৰাতি কাৰ ঘৰে বনচিলি আৰু ৰিফ্লেক্টৰ পাই আছো ফ্ৰেমত এটা কথা হ'ল আপুনি আপোনাৰ কেইটামান বস্তু মই পোৱা নাই গম পানে প্ৰথমে যি যেন তোক মই ফুলত দিম সেইটো এতিয়ালৈকে মই পোৱা নাই কিন্তু যিখিনি মানে সেইখিনি কৈ যাবি দে সেইখিনি মোক লাগিব সেইখিনি আপোনাৰ কাম আছে সেইখিনি মই এতিয়ালৈকে লোৱাই নাই তেখেতসকলৰ কাৰণে মই এইটো লৈ আছোঁ তোক মই ফুলত দিমতো আপুনি গাইছেনে নাই য'ত য'ত দাদাজনে অলপ প্ৰব্লেম কৰিছে একচুৱেলি তেওঁ লিপচিংটো আগত মানে চোৱা নহ'লে আগদিনাখন শুনা নহ'ল সেইকাৰণে তেখেতৰ অকণমান প্ৰব্লেম হৈছে বাকী গোটেই শ্বুটিংটো আমাৰ ধুনীয়াকৈ চলি গৈ আছে দাদাই অকণমান ৰেষ্ট লৈছে আৰু এইজন দাদাৰ এতিয়া ব্লু শ্বটখিনি চলি আছে তেখেতে লিপছটো আগদিনাখন অকণমান ভালদৰে নাচালে প্ৰব্লেম নাই তথাপিও হৈ যাব এয়া তেখেতে কৰি আছে
দাদাৰ লুকছটো অকণমান প্ৰব্লেম হৈছে আৰু মানে দুটামান লিপছ তেখেতে ক'বলৈ এৰি থৈ গৈছে বাকী চব ঠিকে আছে ধুনীয়াকৈ চলি আছে লিপছটো পাব আৰু কি হ'ল প্ৰব্লেমটো কি হ'ল প্ৰব্লেমটো তেখেতে ৰিপিট কৰি থাকিব আপুনি কৈ থাকিব লিপছটো মিলা নাই ন তেখেতৰ লিপছ মিলা নাই অসুবিধা হৈছে বহুত দিগদাৰ হৈছে ৰেডি অ'কে গ পাৰিছে এইবাৰ টাইমিঙত দিয়ক দাদা অকণমান আহিছে বাকী আমি আৰু চাই লওঁ মৰমেও যথেষ্টখিনি কষ্ট কৰি আছে তেওঁৰ পৰা কামখিনি উলিয়াবলৈ একো নাই দিয়া আপুনি মৰাই নাই আপুনি দিয়ক অ'কে ৰেডি এইটো কি প্ৰেক্টিছ নেকি অঁ প্ৰেক্টিছ ৰেডি প্ৰেক্টিছ হাই মোৰ পুৰা তাৰমানে হাই মোৰ নহয় হাই মোৰ পুৰা কপাল তাৰপিছত লাইনটো কি আছিলে কালি পুৱাই মই মেছেজ কৰিম পোৱাটো নাই পোৱা নাই কালি মই মেছেজ কৰি যাম হাই মোৰ Yes. পুৰা কপাল কিবা কি কৰোঁ এটা কৈছে ন মই ক'তে পঢ়ো অঁ নহয় মই কি কৰোঁ মই কি কৰোঁ কালি মাইছেৰ ঘৰত যাম জীৱনত যে শান্তিয়ে নাই এইখিনি হয় নে? লৈ থাকক আমাৰ মই কি কৰোঁ? ৰিহাৰ্চেলখিনি লৈ থাকক হাই মই পুৰা কপাল মই কি কৰোঁ মই কি কৰোঁ মই কি কৰোঁ? এই মানে কিটোত দিব লাগিব নহ'লে আপোনাৰ টানি দিব গীতত টানি দিব আজি ৰাতি কাৰ ঘৰে বনচিলি আৰু হাই মই পুৰা কপাল মই কি কৰোঁ মই খালি বাইকে রাম রাজার কি রাজা জনক রাজার জি পগতি আজি রাতি কার ঘরে বনচিলি আৰু মই কি কৰোঁ মই খালি বাইকে মই অনেক বছৰ কি হ'ল দুইবাৰেই আছে আৰু তপ কৰি আছো মই অনেক বছৰ জয়ন্তদাক শিকাওঁতে বহুত কষ্ট হৈছিল শেষত গৈ যেনে তেনে কামটো আমাৰ ওলাল এই তিৰি নালাগে মোক বৰ উপগতিও আজি ৰাতি কাৰ ঘৰে বনচিলি আৰু পিটি আছিলে আমাৰ আজি শ্বুটিঙত দেখা দিবলৈ আহিলে বানপানীৰ পিটি অঁ বানপানী ফেমাছ ধন্যবাদ দেই বনচিলি আৰু আমাৰ বানপানী আৰু এই অকলে অকলে জানানে তুমি আৰু মাইনাই এক্টিং কৰিছিলে বাকী মৰমে গোটেইখিনি ডাইৰেকশ্যন কেমেৰা এডিটিং এণ্ড ডাইৰেকশ্যন খুব ভাল লাগিল আৰু আজি এই গীতটো আমাৰ ওজাপালি এইটো কাৰণ বহুত কম ছিংগাৰে এইবিলাক গান বনায় কিন্তু মই এইবাৰ এইটো ভাবিছিলোঁ আজি কমপ্লিট হ'ল আৰু মৰমে কেমেৰাৰ পৰা ডাইৰেকশ্যন গোটেইখিনি আৰু এডিটিঙৰ পৰা মৰম মাইনাই কৰিব মই আশা কৰিছোঁ ভাল হ'ব এইটো আৰু আপোনালোকে আঁকোৱালি ল'ব আকৌ এবাৰ বজাই দিছোঁ থেংক ইউ আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে
তলৰ ডেছক্ৰিপশ্যনত আমি শ্বুটিং কৰা এই মিউজিক ভিডিঅ'টোৰ লিংকটো দিয়া আছে চাব ধন্যবাদ আছো মই অনেক বছৰ পৰি আছো মই পৰি আছো মই এই তিৰি নালাগে মোক বৰ উপগতিও আজি ৰাতি কাৰ ঘৰে বনচিলি আৰু